ধুনুকা কি হল ধুনুকা খবৰটো শুনি মই দৌৰাদৌৰিকে আহিছো হেৰা কি হল ধুনুকা সকসন ভিন্দ কি হল ধুনুকা বিয়ানে বলে কুকুৰে কামুৰিলে খেলিবলৈ গৈছিলে এফালে বগৰী পাৰিবলৈ বলে বহুত ডাঙৰ বলে কুকুৰে হেনো গুটেখন কামুৰি বখলা বখল কৰিলে কি কৰে কৰকছন এতিয়া ইয়াক হস্পিটাললৈ লৈ যাও অকমানে থাকিবলৈ হলে ইতে ক'ব নোৱাৰা হৈ যাব ই বলিয়া হৈ যাব বলিয়া কুকুৰটো বা চিন্তা আছে না মানুহে কোৱা শুনিছে বোলে বলিয়া কুকুৰটো মৰি গলে হেনো মানুহটো মৰি যায় সোনকালে কিবা এটা ব্যৱস্থা কৰক ভিন্দ মোৰ ল'ৰাটো গছক হস্পিটাললৈ লৈ গ'ল আৰু ইতে ভুকিবলৈ ধৰিছে কি বলিয়া কুকুৰে কামুৰিলে ও মাই গড বলিয়া কুকুৰ যদি ইয়াকে ইমাৰ্জেঞ্চিকে লৈ যাব লাগিব এনেকৈ চাই থকা কথা নহয় লৈ যাওঁ সোনকালে জক সোনকালে গাড়ীখন উলিয়াই আনকগে ধুনুকা তোক মই ইমান কওঁ ৰাস্তাই পদূলিয়ে দৰাটো পাৰ নকৰিবি সেই আজি যিটোকে হ'ব নালাগে সেইটোকে হ'ল বলিয়া কুকুৰে কামুৰি থৈ গ'লে ল'ৰাটো আমি হস্পিটাল পালোহি তোমাৰ এতিয়া ভালে যাব ধুনুকা তুমি নিশ্চয় নাকাটিবা ভালে যাব দে বেটা মই ভালে যাব ইয়াৰ অৱস্থাটো মই কণ্ডিশ্যনটো ভাল দেখা নাই দে মুখে গুৰ মাৰি দিছেহে ইয়াক এতিয়া ধৰি পানি বেজি এটা দি দিব লাগিছিলে তেতিয়াহে যদি ঠিক লাগে ডক্টৰ চাওক আমাৰ ল'ৰাটো মানে কুকুৰে কামুৰিলে মানে বলিয়া কুকুৰ এটা কামুৰিলে আহকচোন সোনকালে ট্ৰিটমেণ্ট কৰক আমাৰ এতিয়া মানুহ দুনো চবকে গণিতা কৰা নাই আৰু কুকুৰৰ দৰে ভুকিছে আৰু কিবা এটা কৰক ডক্টৰ কিবা এটা কৰক সোনকালে ট্ৰিটমেণ্ট কৰক Oh my god বলিয়া কুকুৰে কামুৰিলে নেকি এৰা আমাৰ প্ৰথমতে দেখিয়ে ভাবিছো তোক বলিয়া কুকুৰে কামুৰিব বুলি পায় না কেনে হলে কামুৰো বুলি ক'বনে ৰবা মই ট্ৰিটমেণ্ট কৰি আছো সিস্টাৰ বাবা সিস্টাৰ কোন আছে এফালে সোনকালে বলিয়া কুকুৰা পেচেণ্ট আহিছে ইয়েছ ছাৰ এই ল'ৰাটোক বোলে হেনো বলিয়া কুকুৰ এটা কামুৰিলে বৰ ডাঙৰ যা ইনজেকশ্যন 7টা লৈ দি দিলেহে কামত আহিব অ'কে মেডাম ডক্টৰ মোৰ ল'ৰাটো ভাল হ'বনে মোৰ ল'ৰাটো আগনিষ্ঠ হৈ যাবনে বাৰু ৰবা দে মই এতিয়া আপোনাক ক'ব নোৱাৰিম ঠিক হয় নে নহয় বলিয়া কুকুৰে কামুৰা কথা ভাল কুকুৰে কামুৰিলে মানুহক সেই বেজি দি ভাল কৰিবলৈ দিগদাৰি বলিয়া কুকুৰে কামুৰাটো গুলি মাৰকচোন আপুনি কেনেকুৱা মাক বাপেকহে আপোনালোক নিজৰ ল'ৰা ছোৱালীটোক ভালকৈ চম্ভালিব নোৱাৰে বলিয়া কুকুৰৰ ওচৰলৈ যাবলৈ দিছিলে কেলে ভাল হৈছে এতিয়া কামুৰিলে আৰু আপোনালোকৰ কোনোবা এজনে ল'ৰাটোক ভালকৈ ধৰিব দেই ভৰি ফালে এজন বা আমাৰ মূৰৰ ফালে ধৰিব একো নাই এজনে ভৰি ফালে ধৰিব কিন্তু বহুত মানে হেৰি জঁপিয়াই মেলি আছে যে আকৌ কেনেবাকৈ গৈ পেলাই বলিয়া কুকুৰে কামুৰিছে আকৌ মানুহকে কামুৰি দিয়ক বাকী মানুহ বলিয়া হৈ যাব লাগিব হ'ব ডক্টৰ মই ধৰিম চিন্তা কৰিব নালাগে ভণ্টি চামা ইমান ডাঙৰ বেজি উলিয়াইছে ইমান ডাঙৰ বেজিটো এতিয়া ধুনুকা এটা কাট ভৰাই দিব চা মোৰ যে দেখিয়ে ভয় লাগিছে মই কিন্তু চাব নোৱাৰো দেই মোৰো বহুত ভয় লাগিছে কেনেকৈ ল'ব বাৰু মোৰ যে বেজিলে বৰ ভয় লাগে ডাক্তৰ হোৱা বুলিয়ে ভয় লাগে চামা মোৰ বৰ কিবা লাগিছে
আইঐ ঈশ্বৰ কুকুৰ ময়ো ভাল পাওঁ জীৱনত আৰু কুকুৰৰ ওচৰলৈ নাযাওঁ বুলিয়ে ভাবিছোঁ ইমান ডাঙৰ বেজীটো বাইদেউ বেজীটো লাহে লাহে দিব দে মোৰ দেখিয়ে ভয় লাগিছে বেজি নললে হবি হে তহঁতি একদম ভালকে ধৰিবি দে একদম কচি কচি ধৰ একদম যাতে হিলাবলে নিদিবি একদম হিলিলে কিন্তু একদম বেজি গৈ শিৰৰ ঠাইত গৈ একদম কবাত সোমাই যাবগে গৈ একদম সাৱধানে কুকুৰা চলে আৰু যাবি হা আৰু যাবি ভাল হৈছে কেলে জুকাইছ বুলি কৈছ মাই দিবি তই নলওঁ বেজি মই নলওঁ ধুনুকা একো নাই বেজীটো লোৱা ভাল হৈ যাবি একদম ভাল হৈ যাবি চাপ দুখ নাপাওঁ নহয় একদম লাহেকে দিব লাহেকে ল'ৰাটোৱে বৰ লচ কচাইছে দেই বৰ দিগদাৰী হৈ গ'ল বেজি দিবলৈ নহলে বেজি দিয়া নহবগে আমাৰ গম পাইছো মানে হয় ডক্টৰ ঠিক কথা কৈছে ধুনুকা নহলে আমি ইয়াত থাকিলে বেছিকে সেৱা কৰি থাকিব একদম কানি থাকিব এতিয়া ডাক্তৰ কি কয় কওক আমি ওলাই দিম নহলে বেজি লোৱা নহব এখন বনা মামি বাহিৰলৈ ওলাই দিওঁ মোৰতো চাবলৈ মনে নাই মোৰ বহুত ভয় লাগিলে প্ৰথম বেজিটো দিয়া দেখি এইটো চাবলৈ হলে তোমাৰ ময়ে থাকিম বলা মা বলা